নমস্কাৰ বন্ধু বান্ধৱীসকল। বৰ্তমান সময়ত আমাৰ উজনি অসমত দেখা দিয়া এই বিভীষিকাই এটাই কথা মনলৈ আনিছে। সাধাৰণতে শুনি থাকিবলৈ পাওঁ বোলে ভাৰতবৰ্ষখন এখন হিন্দুত্ববাদী ৰাষ্ট্ৰ হ'ব লাগে, কিন্তু আমি সৰুতে পঢ়ি আহিছোঁ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। আজি সেই কথাই প্ৰমাণ দিয়া নাইনে যে এই বৰ্তমান সময়ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত যি বানে এক বিভীষিকাৰ সৃষ্টি কৰিছে, এই বানে বহুতৰে আপোনজনক নিজৰ পৰা কাঢ়ি লৈ গৈছে আৰু নিজৰ আশ্ৰয়স্থল, নিজৰ ঘৰখন কাঢ়ি লৈ গৈছে। আৰু তেনে ক্ষেত্ৰত বহুজনে এতিয়া নিজৰ আশ্ৰয় হিচাপে কাৰোবাক দুমহলীয়া ঘৰৰ চাদৰ ওপৰত থাকিব লগা হৈছে, ৰাস্তাৰ দাঁতিত থাকিব লগা হৈছে, এটুপি খোৱা পানীৰ বাবে, এসাঁজ ভাতৰ বাবে কান্দিব লগা হৈছে আৰু এসাঁজ কাপোৰৰ বাবে কান্দিব লগা হৈছে। তেনে ক্ষেত্ৰত বহুতো লোকে ওলাই আহি তেওঁলোকক সাহায্য প্ৰদান কৰিছে। ইয়াত বোলে অকল হিন্দু মানুহে আহিছে তেনে নহয়, ইয়াত হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, ইয়াত তেনে কোনো ধৰ্ম লৈ পিনে মানুহ অহা নাই। ইয়াত এটা ধৰ্ম লৈয়ে মানুহ আহিছে, সেয়া হৈছে মানৱ ধৰ্ম। তেওঁলোকে মানুহৰ বাবে ওলাই আহিছে। ইয়াত কেৱল অসমৰ মানুহেই অহা নাই, ইয়াত অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ পৰাও মানুহ আহি পিনে আমাৰ অসমখনৰ লোকসকলক সহায় কৰিছেহি। সাধাৰণতে আমাৰ মাজত ধৰ্ম লৈ পিনে বহুত অস্পৃশ্যতা যিমান শিক্ষিত হ'লেও এতিয়াও আছে। এই বৰ্তমান বানৰ এই পৰিস্থিতিয়ে আমাক এটা কথাই শিকাইছে যে আমাৰ মাজত এটাহে ধৰ্ম থাকিব লাগে, সেয়া হৈছে মানৱ ধৰ্ম। আৰু এতিয়া আজি ভিডিঅ' এটা দেখিলোঁ, নামঘৰ এভাগ শিখ ধৰ্মাৱলম্বী লোকসকলে চফা কৰি আছে। কেনেকুৱা এখন ছবি ন। আমাৰ মাজত থাকে নামঘৰলৈ কেৱল আমাৰ মানুহখিনিহে যাব পাৰে, তাত বেলেগ ধৰ্মৰ লোকসকল সোমালে বোলে আমাৰ নামঘৰ ভাগ অস্পৃশ্য হৈ যায়, কেনেকুৱা ধৰণৰ কথা থাকে। এতিয়া কিন্তু সেই শিখ ধৰ্মাৱলম্বী লোকসকলে আহি আমাৰ সেই নামঘৰ ভাগ চফা কৰি দিছে। তেনেহ'লে ভাবক, আৰু আমাৰ মাজত থাকে কোনোবাই বেলেগ ধৰ্মৰ লোকে বোলে খোৱা বস্তু দিলে খাব নালাগে, আমাৰ ধৰ্মটো অপবিত্ৰ হয়। কিন্তু এতিয়া আমিতো ধৰ্ম চাই থাকিলে নহ'ব নহয়। এতিয়া এটুপি খোৱা পানী, এসাঁজ ভাতৰ বাবে যিসকলে যোগান ধৰিছে আমি সেয়া গ্ৰহণ কৰিব লগা আছে। সেয়ে মানুহে মানিব লগাখিনিহে মানিব লাগে, অত্যাধিক গোড়ামি ভাল নহয়। ৰাইজসকল, সেয়াই ক'লোঁ। বহুত বহুত ধন্যবাদ। আপোনালোকে আমাৰ ৰাইজসকলৰ বাবে ওলাই আহিছে যে তেওঁলোকৰ এই বানে যি বিভীষিকাৰ সৃষ্টি কৰিছে তেওঁলোকক সকাহ দিবৰ বাবে, তেওঁলোকৰ বাবে এটুপি খোৱা পানী, এসাঁজ ভাত তথা এসাঁজ কাপোৰ যোগান ধৰিছে। তেওঁলোকক অশেষ ধন্যবাদ, বহুত বহুত ধন্যবাদ পুনৰবাৰ কৈছোঁ। আৰু বৰ্তমান যি পৰিস্থিতি হৈ আছে আৰু আগলৈ হয়তো আৰু ভয়াৱহ পৰিস্থিতি হ'ব, কিয়নো যি ৰাইজসকল বানত সৰ্বশান্ত হ'ব লগা হ'ল, তেওঁলোক এতিয়া হয়তো বহু বছৰ পিছুৱাই যাব লগা হ'ল। বহুজনে শূন্যৰ পৰা আৰম্ভ কৰিছিলে, আকৌ পুনৰাই শূন্য হৈ গ'ল। আৰু শূন্যৰ পৰা আকৌ আৰম্ভ কৰিবলৈ আমাৰ বহুজনৰ মনোবলৰ প্ৰয়োজন হ'ব। আমি তেওঁলোকক আগলৈও ছাপোৰ্ট দি যাব লাগিব। তেওঁলোকৰ এই বিপদৰ সময়ত যিদৰে আমি সকলোৱে আগুৱাই আহিছোঁ, সেইদৰে আমি পৰৱৰ্তী সময়তো যাতে সকলোৱে মিলি তেওঁলোকক আগুৱাই নিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিব লাগিব। ধন্যবাদ।